ইমান ধুনীয়া ঠেলা বনাই দিছে তোমাক ন? হা? কাকাই বনাই দিলে। চাওঁ অকণমান চলাই দেখুৱাই দিয়াচোন কেনেকৈ চলাই অকণ। অ' এইৱালা বা এইটো টমিক আনিছে। এইটো বহুত দূৰৰ পৰা আনিছে। টমি পোৱালিটো কালি আনিছে এইটো। ইয়াক দেখি পেলাই এতিয়া আমাৰ চিমিয়ে আঁতৰে আঁতৰে পলাই ফুৰিছে নহয়। তাৰ মনতে দুখ লাগিছে নেকি ইয়াক দেখি। এই তোক অনা দেখি আমাৰ চিমি বায়ে পলাইছে নহয় মনৰ দুখত। নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান মোৰ ভালেই, মই আশা কৰোঁ আপোনালোকো খুব বেছি ভালে আছে আৰু আপোনালোক ভালে থকাটোৱে মই কামনা কৰোঁ। আৰু ভিডিঅ'সমূহ চাই পেলাই কমেণ্ট এটা কৰিব আৰু নতুনকৈ চাই থাকে যদি ছাবস্ক্ৰাইব কৰিও দিব। আৰু ইয়াক কি ক'লোঁ আৰু আহকচোন ভিডিঅ'টো চাওক। এয়া পনীৰ বনাইছে। আজি মানে বিটু যাবগৈ, ছুটি শেষ, সেইকাৰণে টিফিনো নিব লাগিব তাক ৰাতি খাবৰ কাৰণে। আৰু এয়া বনাই আছে মইনাই। আৰু এতিয়া চাই থাকোঁতে কিমান দিন ছুটি তাৰ? 20 দিনৰ ছুটি শেষ। ইফালে ৰাস্তাত খাবৰ কাৰণে তামোল যোগাৰ কৰি লৈছে। এয়া গোটেই ৰাতিটো তামোল খাই যাব। জোৱাইটো বিহুৰ আগতে আহিল 10 দিনমানৰ, কেইদিনমানৰ ছুটি, 20-25 দিনমানৰ ছুটি লৈ আহিছিলে। আহি পেলাই তেওঁ কিবাকিবি কাম অকণমান কৰিলে। সেই মাটি অকণ লৈছিলে, সেই তাতে ৱাল মৰা কাম কৰিলে। এনেকৈয়ে গ'ল দিনকেইটা। ঘৰত থাকিবলৈ সময় নাপালে, ৰাতিপুৱাই যায় গধূলি সময়ত আহে। আৰু আজি চাওঁতে তেওঁ ছুটিও শেষ হ'ল। আজি যাব, নাইট চুপাৰত যাবগৈ। এয়া মানে নতুনকৈ স্কুটি এখন তেওঁ লৈছিলে। ছোৱালীজনীক মানে এদিনো উঠোৱা নাই, উঠাবলৈ সময় নাপায়, তাই স্কুল যায়। দেউতাক আকৌ বন্ধৰ দিনত নাথাকে, ইফালে সিফালে গৈ থাকে। সেইকাৰণে আজি যাবগৈ দেখি দুইটাকে অকণমান ফুৰাবলৈ লৈ গৈছে। এই আহিব, আহি পেলাই যাবহি। সেয়া আৰু আহিল লাগে। ক'ৰ পৰা আহিল লাগে? হা? দোকান ইমান দেৰি হ'ল। ধুনু নাহিবা, আগলৈ নাহিবা। দেৰিছা, দৌৰি গৈছে আগলৈ। কি আনি লাগে সেয়া? কি আনি লাগে? অঁ, দেহা এখন খুলি লাগেচোন। এখন খুলি দে, এখন সোমাই থক একে। তুমি কেতিয়া চলাবলৈ শিকিবা? চাবিটো খুলিলে চাবি।
সি গ'লগে, সেই আগবঢ়াই দিলোঁগে, বেয়াও লাগে যে সিহঁত গাড়ীত উঠাই দিবলৈ গৈছে। সেয়াই আৰু চাকৰি কৰা মানুহৰ তেনেকুৱাই, ডিফেন্সৰ চাকৰি টাইমমতে যাবই লাগিব, টাইমমতে। ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ আজিলৈ, বাই বাই।